2.1 এক নম্বৰ তলত দিয়া সমীকৰণটো সমাধান কৰা তলত দিয়া সমীকৰণটো সমাধান কৰা এক নম্বৰটো দিয়া আছে 4x + 5 = 21 আমি এক নম্বৰটো সমাধান কৰিম প্ৰথমে এক নম্বৰটো দিয়া আছে 4x + 5 = 21 আমি ইয়াত চাব লাগিব যে একে থকা পদ একেটা কোনকিটা মানত একে একে বা মিল আছে ইয়াত কি আছে আমি এইটো 4x টাকা যেহেতু এটাও নাই গতিকে 4x আমি ইয়াত কি কৰিব এইটো x যুক্ত পদ আৰু এইটো কি ধ্ৰুৱক পদ এইটো ধ্ৰুৱক পদ আমি কৰিম যদি চলক যুক্ত পদ সেই চলক যুক্ত পদটো এক সাইড কৰিম আৰু ধ্ৰুৱক যুক্ত পদবিলাক এক সাইড কৰিম আমি এইটো কি কৰিব 21 আৰু এইটো +5 টো কি হৈছে এফালে +5 টো ধ্ৰুৱক 21 টো ধ্ৰুৱক গতিকে এইটো আমি কৰিম ইফালে লৈ যাম এফালে +5 আছে ইফালে হৈ যাব মাইনাস হৈ যাব -5 সমচিহ্নৰ স্থানৰ হলকে যিকোনো সংখ্যা প্লাস থাকিলে মাইনাস হৈ যায় মাইনাস থাকিলে প্লাস হৈ যায় এইটো এফালে কি 4x থাকে 21/5 গলে 16 16 x যদি আমি ইফালে ৰাখো 4 টো যেহেতু x লগত পূৰণ হৈছে গতিকে কোনোটা মান যদি x ৰ লগত বা চলকৰ লগত কি হয় পূৰণ হৈ থাকে পূৰণ হ'লে আমি সমচিহ্নৰ স্থানৰ ক'ত দিয়া লগে লগে সেই মানটো কি হৈ যায় হৰণ হৈ যায় ইটোৰ লগত পূৰণ হৈছে গতিকে ইফালে আনিলে কি হৈ যাব হৰণ হৈ যাব এইখিনি কাটাকাটি কৰিলে 4 4 একবাৰ 16 4 বাৰ তলত 1 থাকিলে আমি নিলিখো x ৰ মান 4 নেক্সট 2 নম্বৰটো দিয়া আছে 2 নম্বৰ দিয়া আছে 17y - 3 = 14 ইয়াতো একে আমি কি কৰিম চলক যুক্ত পদ আৰু ধ্ৰুৱক যুক্ত পদ কি কৰিম এটা সাইড কৰিম 17y টো ইফালে ৰাখিম 48 টো নিজৰ স্থানত ৰাখিম কোনো পৰিৱৰ্তন নহয় ইফালে কি আছে -3 আছে ইফালে লবলৈ কি যাব প্লাস ইফালৰ মানটো ইফালে নিলি মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস হৈ যাব আৰু আমি ইফালে কি কৰিম চলক যুক্ত পদ কিটা সদায় ইটো সাইডে ৰাখিম y টো আমি ইফালে ৰাখিম 17 টো ইয়াত কি হৈছে পূৰণ হৈছে গতিকে ইয়াত আল হ'লকে হৰণ হৈ যাব হৰণ হৈ গ'লে 48 আৰু 3 যোগ কৰিলে 51 y মানে ইয়াত 17 টো 17 একবাৰ আৰু 17 দি 51 তিনিবাৰ এনসার আমি কিমান পালো y মান 3 পালো তলত 1 আছে তলত 1 থাকিলে মিলিব नेक्स्ट আমি স্যার 3 নম্বরটো দিয়া আছে 3 নম্বরটো কিমান দিয়া আছে নেক্সট কৰিম 3 নম্বৰটো ইটো এবাৰ আমি কৰিম 3 নম্বৰ এবাৰ কৰিম -8 3 নম্বৰ দিয়া আছে -8 প্লাস cos x - 4 আমি কি কৰিম চলক যুক্ত পদটো ইফালে ৰাখিম cos x টো ইফালে ৰাখিম ইটো -4 আছে -4 ৰাখিব ইটো যত থাকে ততে ৰাখিব ইটো মানে আমি পিছফালে পাওঁ কিছুমানে কি কৰে এই মানটো আগত বহে আকৌ ইয়াত যিটো মান থাকে সেই মানটো পিছফালে লৈ যায় আচলতে এইটো নিয়ম নহয় ইটো নিজৰ স্থানে ৰাখবি ই স্থান সলনি নকৰে -4 আছে -4 থাকিব ইটো কি আছে ইফালে ইটোটো ধ্ৰুৱক পদ যদি ধ্ৰুৱক পদ আমি ধ্ৰুৱক পদটো কি কৰিম ইফালে লৈ যাম ইটো -8 আছে ইফালে আলহলে কি হৈ যাব প্লাস হৈ যাব মাইনাস থাকিলে প্লাস হৈ যায় আৰু যদি প্লাস থাকে ইফালে আলহলে মাইনাস হৈ যাব অলৰেডি ইয়াত ইটো মাইনাস আছে মাইনাস থাকিব ইটো -8 আছে ইফালে আলহলে প্লাস হৈ যাব এইখিনি সৰল কৰিলে হ'ল x টো তোমাৰ ইয়াত কি হৈছে পূৰণ হৈছে গতিকে ইফালে আলহলে লাগে হৰণ হৈ যাব 2 টো তলত যাব 8/4 গলে ইমান 4 কাটাকাটি কৰিলে 2 2 একবাৰ 4 দুইবাৰ x ৰ মান কিমান পালো 2 তলত 1 থাকিলে আমি নিলিখো নেক্সট আমি 3 নম্বৰটো হলে এবাৰ আমি এবাৰ চাম 4 নম্বৰটো দিয়া আছে 6x/7 = 42 6x/7 ইয়াত আমি কি কৰিব পাৰো বজ্ৰপুৰণ নাই মানে ইয়াৰ তলত 41 তলত নাই মানে 1 এটা আছে আমি যদি এনাকা থাকে ভগ্নাংশত সমচিহ্ন ইফালে আৰু সিফালে দুটা সাইডে ভগ্নাংশত মান থাকে আমি কি কৰিব পাৰো বা ভগ্নাংশত এটা সাইডে যে সমচিহ্ন এটা সাইডে ভগ্নাংশৰ আৰু আনটা সাইডে কি ভগ্নাংশত নাথাকে তেতিয়া আমি এক কি কৰিম বজ্ৰপুৰণ কৰিম নাই মানে ইয়াৰ 42 তলত 1 এটা আছে 1 2 কি কৰিম 42 পূৰণ আৰু 7 আৰু ইটো পূৰণ কৰিম 6x আৰু 1 পূৰণ কৰিম 6x 42 আৰু 7 পূৰণ কৰিম বজ্ৰপুৰণ দিব পাৰি 6x টো এটা থাকিল তোমাৰ 7 14 14 4 1 হাতে গ'ল 7 4 28 29 x টো আমি ইফালে ৰাখিম 6 টো ইয়াৰ লগত যদি পূৰণ হৈছে ইফালে হ'লে কি যাব হৰণ হৈ যাব 294 ইখিনি কাটাকাটি কৰিলে হ'ল 6 ৰে 6 একবাৰ 29 কেবাৰ 6 4 গুণ 4 বাৰ যাব 6 4 গুণ 24 বাকি ৰ'ল কিমান 5 5 হ'ল 50 কেবাৰ যাব 6 9 বাৰ 6 9 গুণ 14 আমি x ৰ মান কিমান পালো 49 তলত 1 থাকিলে আমি নিলিখো চাই নম্বৰ নেক্সট আমি 5 নম্বৰটো চাম 5 নম্বৰটো কি দি আছে 5 নম্বৰ সমাধান চাম আমি 5 নম্বৰটো দি আছে 6y 11/54/99 ইটো আমি ডাইৰেক্ট কৰি বজ্ৰপুৰণ কৰিম বজ্ৰপুৰণ মানে কোনা কোনে কাটাকাটি কৰিব ইটোৰে ইটো পূৰণ আৰু ইটোৰে ইটো পূৰণ 6
6y into 99 11 into 54 ini pun কৰিম আমি 6 নম্বৰ কিমান 1 নম্বৰ 4 হাতে গ'ল 5 6 নম্বৰ 1 নে পাছে 594y ini pun কৰিলো 594 y to আমি ইফালে ৰাখো কি কৰিম ডাইৰেক্ট কাটা কৰি দিম কাটা কাটি কেইবাৰ যাব একবাৰ ইয়াৰ আগত 1 আছে 1 থাকিলে আমি ইয়াৰ আগত 1 থাকিলেও নিলিখো নেক্সট 6 নম্বৰটো দিয়া আছে 6 নম্বৰটো দিয়া আছে তোমাৰ 5p minus 3 আৰু 3p plus 2 এইখিনি আমি সমাধান কৰিব লাগিব এইখিনি সমাধান কৰিব লাগিব 5 এর কি হৈছে 5 এর ব্ৰেকেটৰ ভিতৰত যিখিনি মান আছে গোটেইখিনি মান 5 এর পূৰণ হৈছে আৰু ইফালে 3 এর ব্ৰেকেটৰ ভিতৰত যিখিনি মান আছে গোটেইখিনি মান কি পূৰণ হৈছে একবাৰ কি হ'ব 5p 5 এর পিক পূৰণ কৰি কিমান 5p ইয়াত কি আছে মাইনাস আছে মাইনাস 5 আৰু 3 পূৰণ কৰি কিমান 15 3 এর পিক পূৰণ কৰিলে কিমান 3p ইয়াত কি আছে প্লাস চিন আছে গতিকে প্লাস চিন 3 2 6 আমি কি কৰিম একে যুক্ত পদটি এটা চাই লৈ ইফালে কি আছে 5p আছে এটো কি আছে প্লাস 3p আছে ইফালে ললে মাইনাস 3p আমি কৰিম চলকিত পদটি এটা সাইড কৰিম ধ্ৰুবকিত এটা সাইড কৰিম 6 আছে 6 এ মাইনাস 15 আছে ইফালে ললে প্লাস 15 5p minus 3p কিমান হ'ব twice p ইনি যোগ কৰিলে 21 p ইকুৱেল আমি কিমান পাম 21 পাই অলপ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া আছে এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটো সমাধান হ'ব ইয়াত কি কৰিছে এটা কি দিছে প্ৰথম এটা ৰাখি দিছে ৰাখিটো কি দিছে এক নম্বৰ ৰাখিটো আমি সমাধান কৰিম এটা কি ইয়াত এটা ৰাখি দিছে x ইকুৱেল কিমান দিছে -4 ইকুৱেল টু 0 আৰু ইয়াত x ৰ মান দুটা মান কি কৰিছে x ৰ মান আগতীয়াকৈ ওলাই দিছে x ৰ মান কি দিছে এটা দিছে 1 এটা দিছে 2 এটা দিছে মাইনাস আমি কি কৰিব লাগিব এই যেটো x বুলিছে এই x ৰ ঠাইত কি কৰিব লাগিব এই x ৰ যিকিটা মান দিছে কি গোটেইকিটা মানে বাৰে কি বহাই চাব লাগিব একবাৰ x ৰ ঠাইত 1 বহাই চাব লাগিব একবাৰ x ৰ ঠাইত কি +2 বহাই চাব লাগিব আৰু একবাৰ x ৰ ঠাইত -2 বহাই চাব লাগিব বহাই চাই আমি যেটা আমি কিমান লেফট হ্যান্ড সাইড কোন রাইট হ্যান্ড সাইড পাম ইয়াত x ৰ ঠাইত বহাই পেলাই যেটা আমি কি পাম ইয়াৰ মানটো যেটা শূন্য হৈ যাব তেতিয়া যেটো মান বহা ইয়াৰ আমি যেটো মান বহা শূন্য পাম সেই মান শূন্য পা ললে কি হৈ যাব সেইটো সমাধান হ'ব যদি আমি 1 বহাই ইটো যেটো শূন্য নাপায় তেতিয়া সেইটো সমাধান নহয় আৰু যদি 2 বহাই সমাধান নাপায় তেতিয়া সেইটো নহয় যদি -2 বহাই কি পাও ইকুৱেল 0 পাও ইফালে 0 পাও লেফট সাইড লেফট সাইডত 0 পাও তেতিয়া সেইটো সমাধান হ'ব আমি লেফট সাইডটো লওঁ লেফট সাইড কিমান দিয়া আছে আমি প্ৰথমে x ইকুৱেল x equal 1 বহাইছাম x equal 1 বহাই x equal 1 বহাইছাম প্ৰথমে x equal 1 বহাই কি 2 into x ৰ কি পাম 1 পাম -4 ইকুৱেল আমি কিমান পাম 2 গুণ 2 -4 ইকুৱেল আমি কিমান পাম -2 পালো গতিকে নট ইকুৱেল ৰাইট হ্যান্ড সাইড আমি 0 বেছি নেকি রাইট হ্যান্ড সাইডে কিমান আছে 0 আছে গতিকে আমি 0 বানাই লেফট সাইড কোন রাইট হ্যান্ড পাব লাগিব রাইট হ্যান্ড সাইড আমি কিমান পালো লেফট হ্যান্ড সাইড -2 পালো গতিকে রাইট হ্যান্ড সাইড নট ইকুৱেল ৰাইট হ্যান্ড সাইড নেক্সট তো আমি চাম আকৌ বা আৰু এবাৰ বহাইছাম x ইকুৱেল 2 বহাই x equal 2 বহাই কিমান পাম 2 into x ৰ ঠাইত 2 বহাই লয় 2 into 2 -4 ইকুৱেল টু কিমান পালো 2 2 4 4 -4 ইকুৱেল টু 0 গতিকে আমি কি পালো ৰাইট হ্যান্ড সাইড সমান পালো রাইট হ্যান্ড সাইড যেটো সমান পালে কি সমীকৰণটো হৈ গ'ল আমি যেটো পাম কিটোৰ বাৰ পিছত কি নকৰিলেও হয় আমি কিমান পালো x equal 2 বহাই কিমান পালো 0 পালো গতিকে যেটো লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড পালো গতিকে শূন্য বলে যেটা আমি এটোকে -2 তো কৰাৰ প্ৰয়োজন নাই নকৰিলেও কথা নাই গতিকে আমি কিমান পালো সমাধানটো নিৰ্ণয় কৰোঁতে কিমান পালো 2 পালো এই নিৰ্ণয় সমাধান नेक्स्ट আমি 2 নম্বৰটো চাম 2 নম্বৰটো কিমান দি আছে নেক্সট 2 নম্বৰটো কৈছে 2 নম্বৰ দি আছে 11y minus plus 5 equal minus এখানে x ৰ মান কি দিয়া আছে 0 1 minus 1 আমি প্ৰথম কি কৰিম x equal 0 বহাই x equal 0 আমি ক'ত বহাম লেফট সাইডে বহাম লেফট সাইডে কিমান বহাম x equal 0 x ৰ মানটো আমি কি y ঠাইত 0 বহাম y equal 0 হ'ব ইয়া
ইয়াত x নাছিলে স্যাৰ আছে ইয়াত y হ'ব y মান দিয়া আছে তোমাৰ কিমান 0 1 -1 রাইট হ্যান্ড সাইডে অলরেডি মানটো দিয়া আছে রাইট হ্যান্ড সাইডে কি -6 আমি লেফট হ্যান্ড সাইডে -6 পাবা লাগব লেফট হ্যান্ড সাইডে কি পাবা লাগব -6 পাবা লাগব ইয়াত কোনটো মান বহালে আমি -6 পাবা পাৰো প্ৰথম y ইকুয়াল 0 দিয়া আছে গতি 11 into 0 প্লাস বাই টু লেফট হ্যান্ড সাইড ধৰি লও আৰু আমি লেফট হ্যান্ড সাইড যদি আমি টু লেফট হ্যান্ড সাইড ধৰি লও 11 into 0 plus 5 কিমান পাব 0 plus 5 equal to 5 গতিকে not equal right hand side right hand side কিমান আছে -6 আমি কিমান পাব -6 পাব লাগিব নেক্সট আমি আকৌ আৰু এবাৰ কি পাম y equal 1 বহাই চাও তাই y equal 1 বহাই y equal 1 বহাই কিমান আছে 11 into 1 plus 5 to আমি 11 সাইড বুলি দিলো আৰু 11 সাইড দিলো 11 সাইড কিমান আছে y equal আমি কিমান বহাম এবাৰ y equal y1 1 বহাম কিমান আছে 11 আছে 11 into 1 plus 5 equal to plus 5 কিমান পাম আমি কিমান পালা 16 হল লবল নট ইকুয়াল রাইট হ্যান্ড সাইড রাইট হ্যান্ড সাইড যেহেতু আমি যেহেতু পাই নাই গতিকে আমি করে রাখিব লাগিব পা না যেহেতু এবাৰ আকৌ -1 কৰি যাব লাগিব আমি কি হলো 0 to -6 নাপালো আৰু 1 বহা -6 নাপালো নেক্সট আকৌ এবাৰ x ইকুয়াল কিমান বহাম এবাৰ x ইকুয়াল সরি y ইকুয়াল আমি কিমান বহাম -1 বহাম y ইকুয়াল -1 বহাম আমি লেফট হ্যান্ড সাইড কথা প্ৰমাণ কৰো লেফট সাইড কিমান আছে সমীকৰণটো ললে সমীকৰণ 11 into -1 plus 5 11 আৰু 1 কোন কৰিলে -11 plus 5 কিমান পালো আমি -6 গতিকে রাইট হ্যান্ড সাইড এটিকে সমাধানটো নিৰ্ণয় সমাধানটো কিমান হ'ব এটি নিৰ্ণয় সমাধান -1 বাকিটো এনেকৈ কৰি চালি হ'ল এক্সৰ মান যিটো মান দিছে সেই মানটো খালি বহাই গ'লে হ'ল বহাই যে আমি যিটো কি পাম লেফট হ্যান্ড সাইডটো ৰাইট সাইডটো সমান পাম সেইটোৱে সমাধান হৈ যাব এইটো যে আমি চাওঁ 3 নম্বৰটো চাওঁ আমি 3 নম্বৰটো কি দিয়া আছে 3y/5 3y/5 plus 3y মানে দিয়া আছে y এটা দিয়া আছে তোমাৰ 3 -3 plus 5 আমি এই তিনিটামান y ঠাইত বহাইছো আৰু এইটো যেহেতু আমি বহাব নোৱাৰো এইটো কি হৈছে এইটো আমি নিজে সমাধান কৰিলাম নাই মানে টি তলত 1 এটা আছে তলত 1 আছে এইটো ভগ্নাংশ হৈ গ'ল এইটো পূৰণ কৰিম কি পাম 3y 5 3 গুণ 15 5 15 হলে আমি এটা কাম কৰিব পাৰো 3y আমি লেফট সাইড প্ৰথম কি কৰিম x equal 3 x equal 3 বহাইছে x equal 3 বহাই x equal 3 বহাই লেফট সাইডে কিমান আছে 3y আছে only 3y y থেকে আমি কি পাম 3 into 3 কিমান 9 পাম 9 পালে যেহেতু নট ইকুয়াল রাইট হ্যান্ড সাইড আমি কিমান পাব লাগিব 15 পাব লাগিব আকৌ নেক্সট আমি কি পাম 2y হয় y ধৰি লও 2y নেক্সট আমি -3 বহাইছাম -3 বহালে কিমান পাম -3 টো নিমিলে কাৰণ আমি যে -3 বহাইছাম বা -3 টো বহাইছাম আমি আৰু x ইকুয়াল কি বহাম এবাৰ y ইকুয়াল -3 y ইকুয়াল -3 বহালে কিমান পাম y ইকুয়াল -3 বহালে 3 into -3 equal কিমান পাম আমি 9 পাম কোন পৰিৱৰ্তন নহয় নেক্সট আমি x y ইকুয়াল কিমান বহাম আৰু y ইকুয়াল 5 বহাইছাম y ইকুয়াল 5 y ইকুয়াল 5 বহাইছাম y ইকুয়াল 5 বহালে কিমান পাম আমি 11 কিমান আছে 3y 3 into y 5 বহালে 3 into 5 3 15 এটাকে আমি কিমান পাব রাইট হ্যান্ড সাইড পাব ঠিক আছে নিৰ্ণয় সমাধানটো কিমান হ'ব এটাকে নিৰ্ণয় সমাধান খাই এইটো কিমান দিয়া আছে x plus 5 equal 7 x সমান কিমান দিয়া আছে 1 দিয়া আছে -1 plus 2 এইটো কৰি চাবা কমেন্ট কৰি জনাবা সকলোকে ভিডিওবিলাক সকলোৱে চাই থাকিব লগতে লাইক কমেন্ট শেয়াৰ কৰিব আৰু কি টপিকৰ ওপৰত ভিডিও লাগে আপোনালোকে কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকৰ অনুৰোধবোৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ